ঐ ৰকি, ইহঁতি কোনোবা হাগিলে নি বাৰু পেনে চেনে? এনেকুৱা লেতেৰা গোন্ধাইছে হয়নে? যা যা সোনকালে যা আৰু কাৰোবাৰ পেচাব কৰিব লাগিছে যদি কৰি ল, ইয়াতে ৰখাই দিছো মই। তহঁতও লাগিছে যদি কৰি লগে, যা। ছাৰ নাই লগা, আমাৰ পেচাব কৰিব, কৰি আহিছো। ইমান বেয়া গোন্ধাইছে, ইহঁতি হাগিলেহে নি পেনে চেনে? হেই নাই হগা কোনেও। পেনে চেনে কেলে হাগিব? কোনোবাই পাতিব পাৰে, তহঁতিও খাই আছ অথনিৰ পৰা। কোনে কেনেকে পাতিছে কেনেকে জানিবি? ক'তা মইচোন গোন্ধ পোৱা নাই এতিয়া। তহঁতৰে নাকবোৰ বৰ দীঘল দীঘল। ছাৰৰ নিজৰ নাকটোহে দীঘল, ইমান গেলা গু গু গোন্ধাইছে, গোন্ধ নাপালেও। ঐ ভেলুৱা, এতিয়া ভাল লাগিছে দেই। পেনে চেনে যে বাৰুকে নগ'লে, সঁচাকে দেই। পেনে চেনে যোৱাহেঁতেন আজি বৰ বেলেগ লাজ পালোহেঁতেন কৈছো নহয়। ৰকি আৰু নিমুহঁতৰ আগত ইহঁতি যে গোটেই জীৱনটো মোক জোকাই থাকিলেহেঁতেন হাগুৰা হাগুৰাকে পেনে চেনে। আৰু খাবি এটা এটা গম পাইছা, একদম পেট ফুলাটোহে খাবি আৰু। চিংৰা টিংৰা, ঘৰৰ পৰা নিয়ে নিয়ে দৰকাৰী বস্তুবিলাক। এইবাৰ পৰা চাবিচোন কিবা খাবলৈ হ'লে শুনিছ, মোৰ পানী বটল খালী কৰি দিলি। খাবলৈ আনিছিলো তোক পকত ধুবলৈহে লাগিলে। হ'ব দে ভেলুৱা, মই তোক পানী বটল এটা কিনি দিম, তই চিন্তা নকৰিবি। হ'ব ব'ল এতিয়া বহি থাকোঁগে। বৈ বৈ এতিয়াহে ভাল লাগিছে, একো নাখাওঁ আৰু দেই, এতিয়া কাণত ধৰিছো। পুতুকণহঁত গ'ল নেকি ভিতৰলে? সিহঁতে উঠিলেগে, বহিলেগে চাগে। এতিয়াহে ভাল লাগিছে দেই, মুতি মেলি আহিলো। অথনিৰ পৰা নহ'লে একদম পেটটো ফুলি আছিলেগে মুতিব লাগি লাগি। ঐ শনিশ্চৰ, মুতিলিগে নে হাগিলিগে? সঁচাকে কচোন, পেনে চেনে হাগিলি নি বাৰু তই? তহঁতৰ নিচিনা বুলি ভাবিছ নিহে? ঘৰত হাগি মেলি আহিছো মই, কেলে হাগিম আকৌ ইয়াত? মুতিব লাগিছিলে। মোৰতো বিশ্বাস নাই হোৱা, যিমান লেতেৰা গু গু গোন্ধাইছিলে, তই নহ'লে কোনোবা বেলেগ এটা হাগিছই হাগিছ। ইমান বিশ্বাস নাই হোৱা যদি পেণ্টটো খুলি দেখুৱাই দিম আহ, পেণ্টটো খুলি চাহিয়া। এইকেইটা যে মস্ত লেতেৰা সঁচাকে। শনিশ্চৰ হ'ব আৰু বাদ দে, আৰু মনে মনে থাকা আৰু দেই, এইবোৰ কথা মনে মনে থাকা, নহ'লে আমাৰো কিবা কিবি হ'বগে পেট চেট। আৰু একো নাখাবি আৰু দেই শনিশ্চৰ। কৃষ্ণ, আৰু একো নাখাওঁ আৰু দেই, তাত যি খুৱাই তাকেহে খামগে আৰু। আমি আৰু পামগে, বেছি দূৰ নাই আৰু। বাৰু এতিয়া কচোন, তহঁতৰ কাৰোবাৰ কিবা সুবিধা হৈছে নেকি? কিবা গা চা বেয়া লাগিছে নি তহঁতৰ? ৰকি, নেমু ঠিক ঠাক আছ নহয়? গা চা বেয়া লগা নাই নহয়? নাই লগা ছাৰ। নাই লগা ছাৰ, আমাৰ এইবোৰ অভ্যাস আছে, আমি বহুত দূৰ দূৰলৈকে গৈছো। গাড়ীত, আমাৰ নিজৰ গাড়ীত বহুত দূৰ দূৰলৈকে গৈছো। এইবোৰ আমাৰ একো নহয় বমি চমি। মইতো গৈয়ে থাকো পাপাৰ লগত, একদম বহুত দূৰ দূৰলৈকে বিজনেছৰ কামত, পাপা ভাগৰ। মোৰ একোৱে লগা নাই, সেইকাৰণে এচি গাড়ীত গৈয়ে থাকো মই। এইকেইটা যে বেলেগ ফুটনি আকৌ। নাই লগা ছাৰ। আৰু তহঁতৰ ভোক চোক লাগিছে নেকি? বমি হওঁ হওঁ কৈছে, বমি হওঁ কৈছে। ইছ ৰাম, এইডালে বমি কৰি দিলে যে ছাৰ ভৰিছে। চি ইছ ৰাম, চি চি, এইডালে কেনেকে বমি কৰি দিলে চাচোন। পংকজে খাওঁ কেলে বা বমি কৰি দিলি ছাৰ ভৰিয়ে চৰিয়ে। ইছ, এইডালে ভাল বমি কৰিলে, ছাৰ গোটেই ভৰিয়ে চৰিয়ে পৰিলে। পুতুকণ ইফালে মোৰ কৰ, এফালে মোক কৰ, বমি কৰা চাই থাকিলে আমাৰো লাগি যাব। ঐ ভেলুৱা, শনিশ্চৰ হাত চাই নাথাকিবি, সেইফালে বমি কৰা নহ'লে আমাৰো লাগিব। শনিশ্চৰ ইফালে মোক কৰ, এফালে মোক কৰ, কি বমি কৰি দিলে চাই যাও। ইছ ৰাম, কি খাই আহিছিলি ল'ৰা? গোটেই ভৰিয়ে চৰিয়ে বমি কৰি দিলি। হ'ব দে, একো নাই একো নাই। বাছখন ৰখাই দিয়াচোন। ছাৰ, পেটটো পাক মাৰি ধৰিলে, গমেই নাপালো, বমি ওলাই গ'ল। হ'ব দে, একো নাই, মই ভৰিটো ধুই পেলালেই হ'ব। একো নাই, হ'ব দে, চিন্তা কৰিব নালাগে। তহঁত বাকীবোৰে বমিবোৰে নাচাবি দেই, নহ'লে তহঁতৰো লাগি যাব। আমি